অ বাবু তই পঢ়ি আছা দে পঢ়ি থাক তইয়ে ভাল দে মই ফুৰবা যাম ফুৰি আহো মই এতে ঘৰত বৰ হৈ আছো আৰু তই ক'ত ফুৰবা যাৱে থাক তই মই যাও অ বাও মোক লগিন এটা ডেয়াৰী মিল্ক আনবি দে তোৰ কাৰণে আৰু ডেয়াৰী মিল্ক মুৰা আনিম মুৰা থাক তই এতে পঢ়ি মই যাওঁ বা লেবেল দি নানু বুলি কৈ গুচি গেলে ৰ বেটি ৰিংকি তোৰ যদি ৰুমত চকলেট আছে আৰু যদি মই খাবা নৰো তেনেহলে মোৰ নাম পিংকু নহয় ইতে ৰিংকিৰ ৰুমত তালাচী অভিযান চলব হা পাপাও ইমান বিচৰিলো নাইয়ে চকলেট এই বেটি পচি চকলেট কেটাও এনকে লুকে থৈ যায় না ক'ত পাম ভাব পিংকু ভাব তাই ক'ত থবা পাৰে হাও বিছনাতে থ আছে দেখো হা কাই মাতে মোক আজি মই এই গট্টা ডেয়াৰী মিল্কটো হেক কৰিম ৰিংকি আজি তোৰ ডেয়াৰী মিল্ক হে অ মা মোৰ ডেয়াৰী মিল্কটো কাই খাইছেনো মোৰ ৰুমত চকলেটটো নাই যে অ মা হাও এই আহিল হবান এই দেখো মাক চকলেটটোৰ কথাই সুধি আছে মই খাওঁ বুলি গম পালে এই গতে মোক গৰু পিটন দিব পিংকু হাঁহি ৰাখিবি এক্টিং কৰ নৰ্মেল পিংকু বান্দাৰ তই মোৰ বিছনাত থকা ডেয়াৰী মিল্কটো খাইছা হয়না মই খানায়ে সঁচাকে কওঁ তই খাইছা না খানাই তইয়ে খাব লাগিব নহ'লে ঘৰত খোৱা মানুহ কাই আছে কচোন মই কি জানো কিন্তু মই খানাই যদি তই কিয় আহিছা কচোন এনেই হাইভা নৰি নেকি কিবা অ বাবু সঁচা কচোন তই খাইছা না খানাই খাইছা যদি খাইছা দে মই আজি 5টা ডেয়াৰী মিল্ক আনছো তই যদি সঁচা কথা কওঁ তোক তাৰ পৰা 3টা দিম তই সঁচা কথা কওঁ সঁচা দিবি না তই যদি সঁচা কথা কওঁ দিম তোৰ কাৰণে আনছো মই চকলেট তই নামৰা তো সঁচা কথা কলি নামৰু দেয়ে কিয় মাৰিম তোক মই ইমান মৰম কৰো মাৰিম নেকি কিবা ময়ে খাইছো তোৰ ডেয়াৰী মিল্ক চকলেটটো খালা বেটা সেইটো মই খাম বুলি থৈ দিছিলো আৰু তই খাইছা তোক লগিন মই একো চকলেট আনা নাই আৰু তোক মই এতিয়া ডগৰি মাৰিম বা নামাৰবি মোক আয়ো মা এই মোক মাৰলাক তই ক'ত পলালি বান্দা তোক মই নমস্কাৰ মই ৰিংকি আৰু মই পিংকু আপোনালোকৰ যদি আমাৰ ভিডিঅ'টো চাই ভাল লাগছে তেনেহলে আমাৰ ভিডিঅ'টোত প্লিজ লাইক শ্বেয়াৰ আৰু আমাৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি দিব দেই আৰু ওচৰত থকা বেল আইকনটো একেলগে দাবি দিব থেংক ইউ